নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজত আলোচনা কৰিম মই ক্লাছ 6ৰ আছামিজ চেপ্টাৰ বিষয়ে গতিকে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো ধৈৰ্য্যৰে চাই থাকিবা এতিয়া বলা আৰম্ভ কৰো চেপ্টাৰটোৰ নাম হৈছে beerubala rabha ঠিক আছে আৰু চেপ্টাৰ নাম হৈছে 8 সো আজি আলোচনা কৰিম আমি beerubala rabhaৰ বিষয়ে চেপ্টাৰ বিষয়ে সো 1 নম্বৰ কোৱেশ্চনটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিতটো পূৰ কৰা তলত দিয়া মানে প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব দিছে সো তোমালোকৰ অপচন আছে ইয়াত কেটামান কোৱেশ্চনটো সো কি কৈছে কাৰ গাত পৰিয়া বাহ লৈছিল বুলি দেউদুনিয়া মঙ্গল চাই কৈছিল এৰ আনসাৰটো তোমালোকে কি লিখিবা সোৱা ক আছে প্ৰথমটো দমেশ্বৰ ৰাজাৰ গাত আৰু নেক্সট আছে খ কোমলি ৰাবাৰ গাত গ আছে বিষ্ণুপ্ৰসাদ ৰাবাৰ গাত আৰু গ দয়ালু ৰাবাৰ গাত সো তোমালোকৰ ৰাইট আনসাৰটো হৈছে ক দমেশ্বৰ ৰাবাৰ গাত ঠিক আছে ইম্পৰ্টেন্ট আছে গতিকে তোমালোকে ভালদৰে চাই লোৱা আনসাৰটো হৈছে তোমালোকৰ ক দমেশ্বৰ ৰাবাৰ গাত ঠিক আছে এনেকৈ লিখি দিবা তাৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্চনটো অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল অপচন ক আছে 2011 খ্ৰীষ্টাব্দত আৰু খ আছে 2017 খ্ৰীষ্টাব্দত গ আছে 2015 খ্ৰীষ্টাব্দত নেক্সট আছে ঘ 2021 খ্ৰীষ্টাব্দত সো আমাৰ ৰাইট আনসাৰটো হৈছে গ 2015 খ্ৰীষ্টাব্দত ঠিক আছে 2015 খ্ৰীষ্টাব্দত মানে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষাৰ আইন প্ৰণয়ন কৰা হৈছিল ঠিক আছে তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো তলত দিয়া প্ৰশ্নকেইটা উত্তৰ কোৱা আৰু লিখা ক নম্বৰ কোৱেশ্চনটো হৈছে beerubala ৰাবাৰ কেনে ধৰণৰ স্বভাৱ সকলোকে আকৰ্ষিত কৰিছিল বুজিছানে beerubala ৰাবাৰ কেনে ধৰণৰ মানে স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল ইয়াৰ আনসাৰটো আমি পাইছো beerubala ৰাবাৰ অমায়িক আৰু সাহসী স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল ঠিক আছে beerubala ৰাবাৰ মানে অমায়িক আৰু সাহসী স্বভাৱে কি কৰিছিল সকলোকে আকৰ্ষিত কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন খ beerubala কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল ইয়াৰ আনসাৰটো হৈছে beerubala ৰাবাৰ নেতৃত্ব সুলভ গুণ আৰু বিদ্যালয়ৰ কামত আগৰনুৱা হিচাপে থকা বাবে তেওঁ শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল ঠিক আছে কি কৈছে beerubala ৰাবাৰ মানে নেতৃত্ব সুলভ গুণ আৰু কি কৈছে বিদ্যালয়ৰ কামত তেওঁৰ মানে আগৰনুৱা মানে আগ্ৰহী আছিল সেই হিচাপে মানে থকাৰ বাবে আগ্ৰহী থকাৰ বাবে তেওঁ শিক্ষকৰ মানে প্ৰিয় পাত্ৰ আছিল beerubala ৰাভা ঠিক আছে এই হৈছে তোমালোকৰ আনসাৰ ধুনীয়াকৈ নোট কৰি লোৱা তাৰ পিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন ঘ আছে চোৱা কোৱেশ্চন ঘটো beerubala ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল তাৰ পিছত চোৱা আনসাৰটো আমি পাইছো beerubala ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম মিছন beerubala আছিল ঠিক আছে ইম্পৰ্টেন্ট আছে গতিকে তোমালোকে ভালদৰে বুজি লোৱা beerubala ৰাভাৰ লগত মানে ডাইনী বিশ্বাস বিৰোধী অভিযান অংশগ্ৰহণ সংগঠনটোৰ নাম আছিল beerubala ৰাভা তাৰ পিছত চোৱা কোৱেশ্চন ঘ beerubala ৰাভাৰ মিছন beerubala অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল ইয়াৰ আনসাৰটো হৈছে beerubala ৰাভাৰ মিছন beerubala অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল ঠিক আছে beerubala ৰাভাৰ মিছন মানে beerubala অভিযানক অসম চৰকাৰে কি কৰিছিল ৰাজ্যিক অভিযান হিচাপে তেওঁক স্বীকৃতি দিছিল ঠিক আছে নেক্সট কোৱেশ্চন উঙ ৰাজ্য চৰকাৰে beerubala ৰাভালৈ কি বঁটা আগবঢ়াইছিল ইয়াৰ আনসাৰটো হৈছে ৰাজ্য চৰকাৰে beerubala ৰাভালৈ সতী সাধনী বঁটা আগবঢ়াইছিল ঠিক আছে ৰাজ্য চৰকাৰে মানে beerubala ৰাভালৈ সতী আৰু সাধনী বঁটা আগবঢ়াইছিল ঠিক আছে সৈতে চোৱা কোৱেশ্চন পটাংশ ভাৰত চৰকাৰে beerubala ৰাভাক কি সন্মান যাচিছিল ইয়াৰ আনসাৰটো হৈছে ভাৰত চৰকাৰে beerubala ৰাভাক পদ্মশ্ৰী সন্মান যাচিছিল তাৰ পিছত আছে 3 কোৱেশ্চন
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ কুৱেশ্যনটো হৈছে বীৰবলা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল? ইয়াৰ আনচাৰটো হৈছে ডাইনী সন্দেহত বহু নাৰীক হত্যা কৰা হৈছিল। বীৰবলা ৰাভাই এই অধ্যয়ন ৰোধ কৰিবৰ বাবে সমাজক মুক্ত কৰিবলৈ পণ লৈছিল। ঠিক আছে, তাৰপিছত চোৱা কুৱেশ্যন খ মিছন বীৰবলা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? ইয়াৰ আনচাৰটো হৈছে চ' ইম্পৰ্টেণ্ট আছে, সেইকাৰণে তোমালোকৰ মানে অকণমান দীঘল আছে, 5 মাৰ্কৰ কুৱেশ্যন হ'ব যিহেতু, চ' তোমালোকে লিখিবই লাগিব। চোৱা এনচাৰটো হৈছে 2011 খ্ৰীষ্টাব্দত বীৰবলাই অসম মহিলা সমতা ছ'চাইটিৰ লগ হৈ মিছন বীৰবলা নামেৰে এক অভিযান আৰম্ভ কৰিলে। এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিলে। এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা 50ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। লগতে ব্যক্তিগত প্ৰচেষ্টাৰেও তেওঁ 35গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিলে। ঠিক আছে, ইম্পৰ্টেণ্ট আছে, তোমালোকে ভালদৰে বুজি লোৱা। তেওঁ মানে 35গৰাকী লোকৰো প্ৰাণ ৰক্ষা কৰিলে। বীৰবলা ৰাভাৰ লগতে মিছন বীৰবলা অভিযানৰ ডাইনী বিৰোধী আন্দোলনে সমগ্ৰ অসমৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে। 2015 খ্ৰীষ্টাব্দত অসম চৰকাৰে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰিলে। এই আইন অনুসৰি ডাইনী হত্যা জড়িত লোকসকলক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিব পাৰে। ঠিক আছে, তাৰপিছত 4 কুৱেশ্যন বীৰবলা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। চ' এনচাৰটো আমি কেনেকৈ লিখিম? বীৰবলা ৰাভাৰ বিষয়ে আমাক 10টা বাক্য লিখিব দিছে। চ' তোমালোকে ভালদৰে চাই লোৱা, ইম্পৰ্টেণ্ট আছে, তোমালোকৰ এক্সামত আহিব এইটো কুৱেশ্যন। ঠিক আছে, চ' এনচাৰটো কি কৈছে? বীৰবলা ৰাভাই তেওঁৰ জীৱনকালত বহুতো বঁটা বাহন লাভ কৰিছিল। ঠিক আছে, বীৰবলা ৰাভাই মানে তেওঁৰ জীৱনকালত কি কৰিছিল? বহুতো বঁটা বাহন লাভ কৰিছিল। তাৰপিছত চোৱা 2005 খ্ৰীষ্টাব্দত বীৰবলা ৰাভাক ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল। 2015 খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীৰে তেওঁক সন্মানিত কৰিছিল। ইম্পৰ্টেণ্ট আছে, ভালদৰে বুজি লোৱা। কি কৈছে? কিমান চনত তেওঁ মানে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? 2015 খ্ৰীষ্টাব্দত গুৱাহাটী বিদ্যালয়ে মানে তেওঁ ডক্টৰেট ডিগ্ৰী তেওঁক মানে সন্মানিত কৰিছিল। অসম চৰকাৰে তেওঁলৈ 2017 খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়ায়। 2021 খ্ৰীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। ইয়াৰ উপৰি বীৰবলা ৰাভাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ৰিয়েল হিৰো বঁটা, সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়োৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা লাভ কৰে। ঠিক আছে, তাৰপিছত চোৱা কুৱেশ্যন 5 কি কৈছে? অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়? দলত আলোচনা কৰা। চ' এনচাৰটো আমি কেনেকৈ লিখিম? ইম্পৰ্টেণ্ট আছে, অন্ধবিশ্বাস হৈছে যুক্তিবিহীন বিশ্বাস। ঠিক আছে, অন্ধবিশ্বাস হৈছে মানে যুক্তিবিহীন বিশ্বাস, যাৰ ফলত মানুহে ভুল সিদ্ধান্ত লয়। যাৰ ফলত কি কৰে? মানুহে অন্ধবিশ্বাস কৰি যাৰ ফলত মানুহে মানে ভুল সিদ্ধান্ত লয়। বহু সময়ত অসুখ বেমাৰত ডাক্তৰৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে তান্ত্ৰিক বা যাদুটনাত বিশ্বাস কৰি চিকিৎসাৰ সুযোগ নষ্ট হয়। ঠিক আছে, তেতিয়া মানুহৰ জীৱনলৈ বিপদ আহিব পাৰে। তেতিয়া কি হ'ব পাৰে? মানুহৰ জীৱনত মানে বিপদ আহিব পাৰে। আমি মানে অন্ধবিশ্বাস যিটো আছে, যাদুটনা আৰু বেজৰ ওচৰলৈ গ'লে মানুহে কি কৰে? জীৱনলৈ মানে বিপদ আহিব পাৰে। আনহাতে কিছুমান লোকে কুসংস্কাৰ বিশ্বাস কৰি ধন সম্পত্তি নষ্ট কৰে। আৰু কিছুমান মানুহে কি কৰে? মানে কুসংস্কাৰটো বিশ্বাস কৰি ধন সম্পত্তিও নষ্ট কৰে। অন্ধবিশ্বাসৰ ফলত সমাজত কেতিয়াবা বিভেদ, হিংসা আৰু অশান্তিৰ সৃষ্টি হয়। ই মানুহৰ চিন্তা শক্তি হ্ৰাস কৰে আৰু স্বাভাৱিক জীৱন বিঘ্নিত কৰে।
সেয়েহে অন্ধবিশ্বাস এৰা আৰু যুক্তিবাদী মনোভাৱ গঢ়ি তোলা অতি প্ৰয়োজন ঠিক আছে এতিয়া চব ভাষা অধ্যয়ন আমি 6 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে ইম্পৰ্টেন্ট আছে সন্ধি ভাঙিব দিছে ইয়াত তলত দিয়া সন্ধিবোৰ ভাঙি লিখা সন্ধি ভাঙিব দিছে আমাক চোৱা কেনেকৈ লিখিবা তোমালোকে 1 মাৰ্কৰ কোৱেশ্চন আছে যেহেতু এক্সামত তোমালোকে আহিব চোৱা খ্ৰীষ্টাব্দটো কেনেকৈ তোমালোকে সন্ধি ভাঙিবা খ্ৰীষ্ট যুগ আব্দ নেক্সট আছে হিমালয়টো লিখিবা হিম যুগ আলয় ঠিক আছে হিমালয়টো লিখিবা তোমালোকে হিম যুগ আলয় ঠিক আছে তাৰপিছত আছে অতীতটো কেনেকৈ লিখিবা অতি যুগ ইত অতীত ঠিক আছে তাৰপিছত আছে চেষ্টাটো লিখিবা স্বযুগ ইচ্ছা তাৰপিছত আছে নৱযুগ উদয় নৱোদয় এতিয়া চোৱা 7 নম্বৰ কোৱেশ্চনটো কি কৈছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা এটো আমাক সন্ধি ভাঙিব দিছে তদুপৰি আছে 1 নম্বৰটো তদুপৰিটো লিখিবা তোমালোকে তৎ যোগ উপৰি তদুপৰি তাৰপিছত আছে সম্পূৰ্ণটো লিখিবা সম যোগ পূৰ্ণ সম্পূৰ্ণ নেক্সট আছে উদ্ধাৰটো লিখিবা উৎ যোগ দাৰ উদ্ধাৰ আৰু আছে সংহতি তাৰপিছত আছে সংহতি লিখিবা সমযোগ হতি আৰু আছে চলচ্চিত্ৰটো লিখিবা চলত যোগ চিত্ৰ চলচ্চিত্ৰ এতিয়া চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা চোৱা সচৰিত্ৰ আৰু সংহাৰ মহাশয় প্ৰতীক্ষা দেৱালয় নীলোৎপল সজ্জন সংহতি চন্দ্ৰোদয় ঠিক আছে সমিতি সম্ভাৱ চোৱা স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি আমি কেনেকৈ লিখিম এনসাৰটো চোৱা স্বৰসন্ধি ইফালে আছে ব্যঞ্জন সন্ধি চোৱা দেৱালয়টো লিখিবা সচৰিত্ৰ আৰু নীলোৎপল সংসাৰ চন্দ্ৰোদয় মহাশয় আৰু প্ৰতীক্ষা সজ্জন সংহতি সমিতি আৰু সম্ভাৱ ঠিক আছে এনেকৈ লিখি দিবা তোমালোকে আৰু চোৱা ইয়াত আছে 9 নম্বৰ কোৱেশ্চনটো গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা চোৱা কাৰণ কিছু সমাজ সাহস দুখ দেউদনী দেউতা বতা বিশ্বাস বন্তি কৃষি হিচৰতি কুটুম বাদ দূৰ সুলভ চোৱা এনসাৰটো কেনেকৈ লিখিবা তোমালোকে এনেকৈ মই গড় বনাই লিখি দিছোঁ ধুনীয়াকৈ তোমালোকে চাই লিখি দিবা ঠিক আছে তাৰপিছত চোৱা 10 নম্বৰ কোৱেশ্চনটো তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা আমাক বাক্য ৰচনা কৰিব দিছে প্ৰথমটো চোৱা আছে হতাটো আমি কেনেকৈ লিখিম চোৱা এনসাৰটো চোৱা পৰীক্ষাত ভাল ফল নোহোৱাৰ পাছত সি বৰ হতাশ হৈ পৰিল ঠিক আছে হতাটোৰ লগত তোমালোকে তলত আণ্ডাৰলাইন কৰি দিবা এনেকৈ আমি বাক্য ৰচনা কৰিম ঠিক আছে তাৰপিছত আছে 2 নম্বৰটো পাগ্ৰত লিখিবা বীৰবলা ৰাভা সমাজ সংস্কাৰ আৰু ন্যায়ৰ ক্ষেত্ৰত যথেষ্ট পাৰ্গত আছিল ঠিক আছে পাৰ্গত আছিল নেক্সট আছে 3 অশিক্ষিতটো তোমালোকে কেনেকৈ লিখিবা চোৱা অশিক্ষিত লোকসকলে সাধাৰণতে কুসংস্কাৰত বিশ্বাস কৰে ঠিক আছে অশিক্ষিত আছে যেহেতু আমি আণ্ডাৰলাইন কৰি দিছোঁ তলত অশিক্ষিত লোকসকলে সাধাৰণতে কি কৰে কুসংস্কাৰত বিশ্বাস কৰে ঠিকই তাৰপিছত চোৱা 4 আছে গৌৰৱটো আমি কেনেকৈ লিখিম চোৱা অসমৰ সাংস্কৃতিক ঐতিহ্য আমাৰ গৌৰৱ ঠিক আছে তাৰপিছত আছে 5 নম্বৰটো বিশ্বাসটো আমি কেনেকৈ লিখিম চোৱা আমি ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপন কৰোঁ ঠিক আছে ঈশ্বৰৰ ওপৰত আমি কি কৰোঁ বিশ্বাস স্থাপন কৰোঁ তাৰপিছত চোৱা 6 নম্বৰটো প্ৰিয় পাত্ৰটো আমি কেনেকৈ লিখিম বীৰবলা ৰাভা চোৱা এনসাৰটো বীৰবলা বিদ্যালয়ত সকলো শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল ঠিক আছে এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল 11 নম্বৰ কোৱেশ্চনত কি কৈছে তোমালোকৰ তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা কি আছে চোৱা শব্দকেইটা মা পুৰুষ ৰাণী অধ্যাপক শিক্ষয়িত্ৰী দমৰা আইতা বুন্দা দেৱী আৰু ল'ৰা
পুলিংগ আৰু ইফালে আছে স্ত্ৰীলিংগ আমি কেনেকৈ লিখিম চোৱা পুলিংগ পুৰুষ অধ্যাপক দমৰা বুন্দা লৰা ঠিক আছে আৰু তোমালোকে ইফালে লিখিবা মা ৰাণী শিক্ষয়িত্ৰী আইতা আৰু দেৱী একেটা হৈছে স্ত্ৰীলিংগ ঠিক আছে ধুনীয়াকৈ লিখি দিবা এতিয়া চোৱা 12 নম্বৰ কোৱেশ্যনত কি কৈছে তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাহত খালী বাকচটোত লিখা ঠিক আছে আমি কেনেকৈ লিখিম চোৱা দূৰাদুৰ্গ কেনেকৈ লিখিবা নিৰা হতা আৰু এনসাৰটো লিখিবা দূৰাৰোগ্য আৰু গ আছে বুকুণ্ঠা সংকোচ এত লিখিবা তোমালোকে কণ্ঠাবোধ ঠিক আছে তাৰপিছত আছে ওই কমা লিখিবা অমায়িক ঠিক আছে এনেকৈ মানে তোমালোকে উল্টা পাল্টাকৈ দিয়া আছে তোমালোকে সঠিকভাৱে লিখি মানে পূৰ কৰিব দিছে ঠিক আছে তাৰপিছত উঙ আছে উঙৰ এনসাৰটো তোমালোকে লিখি দিবা আগৰ নোৱা ঠিক আছে তাৰপিছত আছে পতাংশ শ্ৰেষ্ঠ লিখিবা তোমালোকে প্ৰচেষ্টা ঠিক আছে এনেকৈ মানে শুদ্ধখিনি তোমালোকে লিখি দিব লাগিব তাৰপিছত চোৱা দ্বিতীয় চ আছে হিময়হি তোমালোকে লিখিবা মহিয়হি ঠিক আছে মহিয়হি ঠিক আছে এতিয়া চোৱা 13 নম্বৰ কোৱেশ্যনত কি কৈছে তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা সো আমি কেনেকৈ লিখিম প্ৰথম কোৱেশ্যনটো হৈছে তোমালোকৰ আকাশত চাং পতা অস্বাভাৱিক কল্পনা কৰা ঠিক আছে আকাশত চাং পতা মানে অস্বাভাৱিক কল্পনা কৰা সো এনসাৰটো কেনেকৈ লিখিবা তোমালোকে তেওঁৰ কথা শুনি যেন লাগিল তেওঁ আকাশত চাং পতালৈ চেষ্টা কৰিছে ঠিক আছে এনেকৈ লিখি দিবা আকাশত চাং পতা তাৰপিছত চোৱা খ নম্বৰ কোৱেশ্যনটো মুদা ফুটা মানে অতি খ্যাতনামা ঠিক আছে এনসাৰটো লিখিবা ভূপেন হাজৰিকা এগৰাকী মুদা ফুটা গায়ক আৰু সংগীতকাৰ আছিল ঠিক আছে তাৰপিছত চোৱা কোৱেশ্যন গ হাতগাঁতৰ চেঙেলি মানে বৰ টেঙৰ লোক ঠিক আছে এটো কেনেকৈ লিখিবা তোমালোকে চোৱা এনসাৰটো ইম্পৰ্টেন্ট আছে গতিকে তোমালোকে ভালদৰে নোট কৰি লোৱা বহি ঠিক আছে তোমালোকে এক্সামত একেটা আহিবই পাৰে চোৱা হাতগাঁতৰ চেঙেলি মানুহজনক বিশ্বাস কৰা কঠিন হাতগাঁতৰ তোমালোকে চেঙেলি মানুহজনক বিশ্বাস কৰা কঠিন এনেকৈ লিখি দিবা ঠিক আছে তাৰপিছত চোৱা গ কোৱেশ্যন অহুকানে পহুকানে মানে কি গুণক গানকৈ শুনা ঠিক আছে এনসাৰটো লিখি দিবা তোমালোকে দেউতাই অহুকানে মানুহৰ কথাবোৰ মনত ৰাখে আৰু পৰামৰ্শ দিয়ে তাৰপিছত আছে উঙ কুৱেশ্যন হিয়াৰ আমঠু মানে অতি মৰমৰ ঠিক আছে আমি জানো হিয়াৰ আমঠু মানে অতি মৰমৰ এনসাৰটো কেনেকৈ লিখিবা চোৱা মোৰ পোহনীয়া মেকুৰাটো মোৰ হিয়াৰ আমঠু ঠিক আছে মোৰ পোহনীয়া মেকুৰীটো মোৰ হিয়াৰ আমঠু সতিয়া চোৱা নেক্সট কি আছে জ্ঞান সম্প্ৰসাৰণ কেনেকৈ লিখিবা তোমালোকে জ্ঞান সম্প্ৰসাৰণ 14 নম্বৰ কোৱেশ্যনটো চোৱা অন্ধবিশ্বাস বোধ কৰা বিদ্যালয় এখনে কেনেদৰে কাম কৰিব পাৰে শিক্ষকৰ সহযোগত আলোচনা কৰা আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা সো এনসাৰটো কেনেকৈ লিখিবা তোমালোকে যুক্তিপূৰ্ণ শিক্ষা যোগান ধৰিলে ছাত্ৰ-ছাত্ৰীসকলে অন্ধবিশ্বাসৰ কুফল আৰু ক্ষতিকাৰক প্ৰভাৱ বুজিব পাৰি আৰু নেক্সট আছে 2 নম্বৰটো নাটক গল্প আৰু সংগীতৰ মাধ্যমেও অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে আৰু 3 নম্বৰ আছে বিভিন্ন সামাজিক অনুষ্ঠান আৰু বৃত্তান্ত যোগে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজাৰ বাবে বিদ্যালয় আগবাঢ়ি আহিব লাগে ঠিক আছে সো আজি মই ইমানলৈকে সামৰিলোঁ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট আৰু এটা শ্বেয়াৰ কৰিবা ঠিক আছে ওকে বাই টেক কেয়াৰ